অনলাইন ট্ৰেডিং এপছত আপুনিও ধন বিনিয়োগ কৰিছে নেকি? এই এপছৰ জৰিয়তে আপুনিও ধন ঘটিব বিচাৰিছে নেকি? যদি আপুনি তেনেকৈ ভাবিছে তেন্তে সাৱধান। হাজাৰ হাজাৰ লোকৰ আখাত চেঁচা পানী ঢালি নিশাটোৰ ভিতৰতে অন্তৰ্ধান হ'ল অনলাইন ট্ৰেডিং এপছ YBY। সমগ্ৰ ৰাজ্যৰ চুকে কোণে অনলাইন ট্ৰেডিং এপছত ধন বিনিয়োগ কৰি লাখপতি হোৱাৰ সপোন ৰচনা কৰাৰ সময়তে নিশাটোৰ ভিতৰত অন্তৰ্ধান হ'ল YBY নামৰ অনলাইন ট্ৰেডিং এপছটো। এই অনলাইন ট্ৰেডিং এপছত হাজাৰ হাজাৰ লোকে ধন বিনিয়োগ কৰি লাখপতি হোৱাৰ সপোন দেখিছিল, কিন্তু এতিয়া সকলো অখাৰ। এই বাতৰিয়ে ৰাজ্যত চৰ্চিত হৈ থকাৰ মাজতে জুনাইতো দেখিবলৈ পোৱা গ'ল এই একে পৰিৱেশ। YBY নামৰ অনলাইন ট্ৰেডিং এপছত ধন বিনিয়োগ কৰি এতিয়া ৰামঠগন খাইছে এইসকল লোকে। লাখপতি হোৱাৰ সপোন ৰচি কোনোবাই বিনিয়োগ কৰিছিল 6,000, 10,000 অথবা 20,000 পৰ্যন্ত, কিন্তু নিশাটোৰ ভিতৰতে অন্তৰ্ধান হোৱাত এইসকল লোকৰ মনত মাথো ৰৈ গ'ল সপোন। ইফালে এনেবোৰ প্ৰবঞ্চনাৰ জালত ভুল নাযায় কষ্টোপাৰ্জন কৰা ধনসমূহ বিনিয়োগ কৰি প্ৰবঞ্চনাৰ বলি নহ'বলৈ সকলো ৰাজ্যক আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন পক্ষৰ পৰা আমি জানিব পাৰিছোঁ যে সমগ্ৰ অসমতে কিছুমান ভুৱা ট্ৰেডিং এপছে গাৰ কৰি উঠিছে। গতিকে আমি থলুৱা খাতি খোৱা অসমীয়া জনগণক আমি সজাগ হ'বলৈ আহ্বান জনাইছোঁ। যিহেতু এনেধৰণৰ কোনো আচলতে আলাউদ্দিনৰ চাকি নাই, যিয়ে 20 দিনত আচলতে টকা ডাবল কৰি দিব পাৰে। এনেধৰণৰ আভুৱামূলক বক্তব্যৰে বা এনেধৰণে প্ৰলোভনেৰে যি আমাৰ অসমীয়া দুখীয়া খাতি খোৱা অসমীয়া মানুহৰ যি কষ্টোপাৰ্জিত ধনবিলাক তেখেতসকলে আচলতে সংগ্ৰহ কৰি থকা দেখিবলৈ পোৱা গৈছে। আমি আহ্বান জনাইছোঁ আচলতে যিসকলে এই ব্যৱসায়টো অসমলৈ আনিছে তাৰ কাৰণে তেখেতসকলেও আচলতে সমান্তৰালভাৱে আমি জগৰীয়া বুলি আমি অনুভৱ কৰোঁ। গতিকে আহ্বান জনাইছোঁ, যিহেতু যাৰ RBIৰ পৰা কোনো ধৰণৰ আচলতে তেনেকুৱা পাৰ্মিশ্যন নাই বা সেবিৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন নাই, এনেধৰণৰ প্ৰতিষ্ঠানবোৰে আচলতে কোনো ক্ষেত্ৰতে কেতিয়াও যে এটকা দুটকা কৰি দিয়াৰ যি আলাউদ্দিনৰ চাকি পোৱাৰ নিচিনা এটা ঘটনা সংঘটিত কৰাৰ চিন্তা চৰ্চা কৰিছে, ই আচলতে গৰিহণাৰ যোগ্য। এইটো আচলতে মনে মনে চলি আছে। ইয়াৰ ক্ষেত্ৰত আচলতে প্ৰশাসনো আমি সজাগ হ'ব লাগে বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত পেপাৰ মিডিয়াটো দিছে যে YBY ভাল বা এনেধৰণৰ কিছুমান ট্ৰেডিং এপছৰ বিষয়ে ভাল বুলিও কেতিয়াবা কৈছে, আৰু কিছু কিছু মিডিয়াই কিন্তু বেয়া বুলিও ক'বলৈ বিচাৰিছে। গতিকে আমি এই ক্ষেত্ৰত আমি যিহেতু ৰাইজে আজিকালি মিডিয়াৰ ওপৰত যথেষ্ট সচেতন, মিডিয়া চাই বিভিন্ন সময়ত আমি দেখিছোঁ এনেধৰণৰ এপছৰ সম্পৰ্কত পেপাৰে পত্ৰও আচলতে প্ৰকাশ পাইছে। কোনোবাই বানপানীৰ ক্ষেত্ৰতো ফাণ্ডিং কৰা আমি দেখিবলৈ পাইছোঁ। এনেধৰণে আচলতে আভুৱা মাৰিবৰ কাৰণে কিছু তেওঁলোকৰ ইনকমৰ কিছু পৰিমাণ এটা ৰাইজৰ জনগণৰ হিতাৰ্থে আচলতে দি পেলাই সমগ্ৰ জাতিটোক আচলতে কোঙা কৰি পেলাইছে। কৰোণাৰ পিছত জাতিটো এনেই কোঙা হৈছে, আৰু এতিয়া এনেধৰণৰ এপছবোৰে যে সমগ্ৰ অসমখন যে যি অৰ্থনৈতিক গাঁথনি, এই গাঁথনিটো যে ভংগ কৰি দিব এই কথাটো ইতিমধ্যে 6,000 মান ইনভেষ্ট কৰিছিল। কাৰ নেতৃত্বত আপোনাৰ কোনে কোৱাৰ কাৰণে ইনভেষ্ট কৰা হৈছিল? এজনে লিংকটো দিছিলে, বজাৰতে হয়, সি আকৌ বেলেগৰ পৰা পাইছে বুলি কৈছে লিংকটো। কিমান দিন আগত দিয়া হৈছে? 1 মাহমান আগতে কৰিছে। পইচা পালেগৈ? পইচা কিছুমানৰ ৰিকভাৰী হৈছে, কিছুমানৰ ৰিকভাৰী হোৱা নাই। আপোনাৰ কিমান থাকিব? এনেকৈ 15-20 হাজাৰ মান থাকিছে। কিছুমানৰ 28,000, কিছুমানৰ 1 লাখ 1.5 লাখো থাকিছে। ওলাব পৰা নাই ওলাব পৰা। এতিয়া নতুনকৈ KYC বিচাৰিছে। কিমান? 6,000 লাগে বুলি। এতিয়া কি হ'ব? এতিয়া আৰু আগতে ঠগিছে, আৰু একবাৰ ঠগিবলৈ চান্স দিব নালাগে, আৰু ৰাইজে অলপ সজাগ হ'ব লাগে। আৰু এতিয়া কিমানজনে লগাইছিলে? ইয়াত এনে 20-30জন মান লগাইছে আমাৰ এৰিয়াতে। মানে মিনিমাম কিমানকৈ লগাইছে পইচা? 10,000, 20,000, 6,000 এনেকুৱা লগাইছে। এতিয়া কি ক'ব? এতিয়া মানে ৰাইজক এইটোৱে কওঁ, মানে এতিয়া মানে চবে লগাব নালাগে, আৰু এনেকুৱা প্ৰজেক্টবিলাক মানে চবে বিশ্বাস কৰিব নালাগে। আৰু 10,000 মান লগাইছিলোঁ। এতিয়া পইচাটো পালেগৈ নাই পোৱা। আপোনাক কোনে কোৱাৰ কাৰণে পইচাটো ইনভেষ্ট কৰিছে? এইটো কৰিছে আৰু চবেই লগাইছে বুলি লগাই দিলোঁ। আৰু কিমান দিনৰ আগত আপুনি লগাইছিলে? বেছি দিন হোৱা নাছিলে, 15 দিনমান হৈছিলে। কিমান হৈছিলে পইচাটো আপোনাৰ লাষ্টলৈকে? 33,000 মান হৈছিলে। এতিয়া পইচা পালেগৈ নাই পোৱা, এটাও পোৱা নাই। কিয় উলিয়াব পৰা নাই? নাজানো এইটো কি হ'ল, জানে এপটোৱে বন্ধ হৈ গ'ল। 6,000। এতিয়া পইচাটো পালেগৈ? নাপালোঁ। কিমান দিনৰ আগত আপুনি লগাইছিলে? হ'ল আপোনাৰ 10-15 দিন। পইচাটো কিমান হৈছিলেগৈ লাষ্টলৈকে? কেনেকৈ
11 এনেকুৱা আছিলে 11 12 তাতে 1 টকা নাপালে নাপালোঁ কোনে কোৱাৰ কাৰণে আপুনি ইনভেষ্ট কৰিছিল চবে কৰিছিল কৰিলোঁ এতিয়া মেক্সিমাম মানুহে কৰিছে নে মেক্সিমাম এতিয়া কি কৰিলে পইচাটো উইড্ৰ কৰিব পাৰিব বুলি কৈছে এইটো আমি গৈ নাপাওঁ বাৰু ৱেবছাইট পইচা অলপ KYC বুলি কয় 6000 দিব লাগে এতিয়া পইচা দিবগৈ নে নাই নিদিওঁ নোখোলোঁ আৰু